নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। দুপৰীয়া সাঁজটো বৰ তৃপ্তিৰে খালোঁ। ইয়াত দেখিছেনে সকলো শেষ কৰি পেলালোঁ। তাকে আজি কিহেৰে আমাৰ দুপৰীয়া সাঁজটো খালোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আহকচোন মোৰ লগত। কিনকিনীয়া বৰষুণৰ মাজতে মই মাছৰ বজাৰ পালোহি। ভাবিলোঁ আজি মাছকে নিওঁ। তাকে ইফালে সিফালে চাই নিজৰ পচন্দৰ মাছ বিচাৰিলোঁ। মোৰ পচন্দৰ মাছ কি জানেনে? মোৰ পচন্দৰ মাছ হৈছে পুঠি মাছ। সকলোৱে মাছ কিনাত ব্যস্ত। ময়ো মোৰ মাছ কিনিবলৈ আগবাঢ়িলোঁ। দুই এঠাইত দৰদাম কৰিলোঁ। দৰদাম নিমিলাৰ বাবে আগবাঢ়ি গ'লোঁ। তাৰপিছত এয়া আকৌ ধুনীয়া এইখিনি পুঠি মাছ দেখিলোঁ। ভাবিলোঁ এইখিনিকে লওঁ। ইয়াত দৰদাম কৰি ল'লোঁ আৰু অকণমান পুঠি মাছ লৈ ল'লোঁ। পুৱা ভাগত ইয়াত বিলৰ মাছ পোৱা যায়, সেয়েহে পুৱাই ইয়াত মানুহৰ ভিৰ হয়। সকলোৱে নিজৰ নিজৰ পচন্দৰ মাছ নিবলৈ আহে। বৰষুণৰ বতৰ যদিও আমিও আমাৰ পচন্দৰ মাছ লৈ ল'লোঁ। এয়া বুলুচাই মাছখিনি চাফা কৰি দিলে আৰু মই অলপ ঢেকীয়া হাতেৰে ছিঙি ল'লোঁ। আজি ভাবিলোঁ মাছ ঢেকীয়া টেঙা দি ৰান্ধিম। কেনেকৈ ৰান্ধিম সেইটো জানিবলৈ হ'লে পিছৰখিনি চাব লাগিব। প্ৰথমে মাছখিনি তেলত ভাজি ল'ম। এয়া আমাৰ ঢেকীয়া মাছ টেঙাৰ আঞ্জা ৰেডি হৈ গ'ল। বৰ ধুনীয়াকৈ উতলিছে। পিছত আমি খাই কেনে পালোঁ আপোনালোকক জনাম। এতিয়া খাবলৈ হ'ল। আমি সকলোখিনি সাজু কৰি ল'লোঁ। এয়া খৰিচা টেঙাৰ লগত মাছ, কিছুমানে খৰিচা টেঙা গাজ টেঙা বুলিও কয়। এয়া ঢেকীয়াৰ লগত মাছ। আমি সকলোখিনি সাজু কৰি খাবলৈ বহিলোঁ। ভাতখিনি বাঢ়ি ল'লোঁ। এয়া চুপু বহি আছে ভাত খাবৰ বাবে। বন্ধুসকল, মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে শেষৰখিনি চালেই গম পাব আজি আমাৰ দুপৰীয়া সাঁজটো সোৱাদ হ'ল নে নাই। ধন্যবাদ। Find the real me. So let's go.